গাইছ এতিয়া মই ছিঙি আছোঁ নৰসিংহ পাত যিহেতু আজি ঘৰত অকলে আছে এইকাৰণে ভাবিলোঁ মোৰ নিজৰ মতে কিবা এটা ৰেচিপি ক্ৰিয়েট কৰি খাওঁ আৰু এয়া চাওকচোন ঘৰ মানে মই ৰুমত থাকোঁ দেই ৰুমতে অকলে আছোঁ এতিয়া মানে দাদাহঁত মানে ঘৰত গ'ল এয়া ধুনীয়াকৈ ফুলি আছে ৰঙা ফুলজোপা ৱাও কিমান যে ধুনীয়া লাগিছে চাওকচোন আৰু সেয়া হৈছে আমাৰ মালিকৰ মানে ফুলৰ বাগিচা আৰু আজি বনাবলগীয়া মাছটো এয়াই মানে ধুনীয়া ধুনীয়া মাছ চ' গাইজ আৰু ধুনীয়াকৈ চাফা কৰি মেলি এতিয়া মই হালধি নিমখ ঘঁহিলোঁ ঘঁহাৰ পাছত ফাইনেলি মই টাৱাখন গেছত বহাই দিলোঁ গেছত বহাই দিয়াৰ পাছত এয়া মাছটো ফ্ৰাই কৰি আছোঁ মই যিটো মানে এইবোৰ কামত ইমান পাৰফেক্ট নহয় বহুত ডাঙৰ হ'লোঁ কিন্তু একোৱেই নাজানো ভালকৈ আজিলৈকে কেতিয়াবা এনেকৈ অকলে থাকিলে খাবলগীয়া হয় মানে নিজে কৰিবলগীয়া হয় আৰু যদি আপোনালোকে ফুল ভিডিঅ'টোৰ মানে চাব বিচাৰে মই ৰেচিপিটো কেনেদৰে বনাইছোঁ কি লগাইছোঁ আৰু ক'ত কেনেকৈ কি কৰিছোঁ আপোনালোকে ফুল ভিডিঅ'টো চাব পাৰিব আৰু আপোনালোকক মই ফুল ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাত গৈ ভিজিট কৰিব আৰু আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড